হ'ব দে ইয়াত কোনোৱে ডাঙৰ মানুহ নাই ইয়াত হেৰি আহিলে ভাল হ'ব এয়া বোকা আৰু এয়া ভিৰ তাৰে মাজত আমি তই উঠিলেই হ'ল ভিডিঅ'টো আকৌ কৰ বাই ভিতৰত আছো আমি ভিতৰত আকৌ দেৰি হ'ব দেই দেখিলো বুলি হয় নাই খাই গৈ আছে ভিডিঅ'টো আগে আগে মই ভিডিঅ'টো কৰি গৈ আছোঁ মাই উইকনেছ হা ছেম হ'ব কাপোৰ দোকান খুলি গৈছে ঘৰত কাপোৰ থ'বলৈ জেগা নাই দোকান খুলি গৈছে ঘৰত কাপোৰ ছেম বস্তু একোতো নলওঁ এনেই এনেই ঘূৰি পকি আছোঁ অঁ মজা লাগিছে ইয়েৰিং এযোৰ ল'ব পাৰি দাম ক'ব 50 টকাত কেইটকা 100 ক'ব চাগে 50 যদি বাহিৰতে পায় আজিতো দাম বাঢ়িবই ন কি পিন্ধি আহিছে বাৰু সেইটো দেখাম দেই ভালকৈ হা এইটো তেনেকৈ মিউজিক দিয়ে দেখাবি কাৰণ মাতবোৰ ওলাইছে নহয় টিং টাটুন 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 আমি বই যাবা আমাক দিবা টাটুন 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 টুন টুন টাটুন হ'ব বহুত ভিৰ লাগি আছে ইমানে ভিৰ লাগি আছে সোমাবলৈ ভাবিবও নোৱাৰি কিবা কিনিব এইবিলাক মই চাবহে আহোঁ কিনিব নাবলৈ লুটি দিব শেষ ধ্বংস কৰি দিব সেই জানতে এই সেইটো কাৰণে সৰু হৈ থাকিবলৈ মন যায় বেছি না খাম কেতিয়াবা খাই হা ই যা সেইটো ভৌল আছে উঠিছে ডাঙৰো উঠিছে মই নুঠো দেই ইমান মানুহে চাই তো লাজ বিচকে হ'ব দে ইয়াত কোনোৱে ডাঙৰ মানুহ নাই ইয়াত হেৰি আহিলে ভাল হ'ব কোৱা এই ফিল্ডৰ ভিতৰত তাৰপৰা আকৌ এতিয়া ওলাই যাম এতিয়া মন্ত্ৰ গ'লে তাৰপিছত আকৌ সোমামি আহিলে ফাটিবলৈ মাজত থাপক থপকৈ গ'লো বোলে কেনেকুৱা ভাল লাগিব যে এই অসমীয়া সত্তা যিটো আছে এই সত্তাটোৰ লগত যদি আমি লীন যাবলৈ হয় তেতিয়াহ'লে আমাৰ নিজস্ব যিটো স্বকীয় বৈশিষ্ট্য আছে স্বকীয় পৰম্পৰা আছে স্বকীয় যিখিনি লোক সংস্কৃতি আছে আমাৰ আজি এটা কথা যে অত্যন্ত গৌৰৱান্বিত তথা আৱেগিক হৈ কৈছোঁ যে ইয়াত আজি আমন্ত্ৰিত ব্যক্তি হিচাপে
2022 চনৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত টাইপ লোকসকলৰ নাচ দেখি কিন্তু মোৰ মনটো বহুত ভাল লাগিলে। আজিলৈকে মই টাইসকলৰ এনেকুৱা পাৰফৰ্মেঞ্চ দেখা নাছিলোঁ আৰু চাই কিন্তু মই বহুত ভাল পালোঁ। এই ককাজনেনো নীল আকাশৰ ডাই হাৰ্ট ফেন। প্ৰগ্ৰেম চাবলৈ আহিছে নীল আকাশৰ। ওজাপালি নৃত্য আজিকালি আমাৰ মাজৰ পৰা হেৰাই গৈছে। ওজা যোনে ঢোল বজাবলৈ শিকায়, ঢোল বাদক। কেন্দ্ৰীয় ৰঙালী বিহুত ওজাপালিৰ এই পাৰফৰ্মেঞ্চ চাই মোৰ মনটো বহুত ভাল লাগিলে। এটলিষ্ট আমাৰ আজিকালিৰ যিটো জেনেৰেশ্যন, তেওঁলোকে ওজাপালিৰ অৰ্থ বা ওজাৰ এই পাৰফৰ্মেঞ্চৰ মূলটো বুজি পাব। কাৰণ সেইটো সময়ত কেন্দ্ৰীয় ৰঙালী বিহুৰ সেই স্থানত বহুত আমাৰ এইজৰ ল'ৰা ছোৱালী আছিলে আৰু তেনেকুৱাতে বৰষুণো দি দিলে। বৰষুণে কিন্তু ওজাপালিৰ পাৰফৰ্মেঞ্চটো পূৰা বন্ধই কৰি পেলালে, আধৰুৱা হ'ল। আৰু ৰাতি 1:30 বজাতে নীল আকাশ ষ্টেজত উঠিল আৰু নীল আকাশৰ পাৰফৰ্মেঞ্চ ষ্টাৰ্ট ঠিক আছে, মোৰ লগত গাব লাগে এবাৰ। একেলগে একেলগে এনেকে নহয়, একেলগে অকমান জোৰে। তোমাৰ সাহতে
তুমি জানা তোমার সপোনতে যে মই তুমি বুঝাবে আচ্ছা বেলেগ একো কথা নাই প্ৰথম চাগে অকণমান লাজ কৰিছে মানে আপোনালোকে লাজ কৰিছে নাই কৰা একোগান দুখুদাকৈ বাঢ়ি অহা মৰম চেনেহীয় তুমি ৰাতি ৰাতি মোৰে গাদু শীতলত মই কৈছিলো না গান গোৱাটো বিৰাট সহজ বুলি আচ্ছা কোনে কোনে গান গাব আজি চাওক পিছফালে আছে না গান গোৱা মানুহ কোনে এবাৰ গাই চাওক তুমি বেশি দিন রম রম রমা তুগা বাবা
তুমি ঘুরিলে জামাত তুমি সাদিমা দিলা তুমি গে ভুলিলা সাদিমা দিলা তুমি নীল আকাশৰ ফাংচন চাই বহুত দিনৰ পিছত বহুত নাচিলোঁ, হিয়া খুলি মন খুলি নাচিলোঁ আৰু মোৰ ফেভৰেট গান হোণ্ডা চিটি শুনাৰ পিছত আমি তাৰ পৰা গুচি আহিলোঁ। ইমানেই আছিলে আজিৰ ভিডিঅ'টো। এনেকৈ সদায় হাঁহি ফূৰ্তি কৰি থাকিব, মন খুলি নাচি থাকিব। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই বহুত ভাল পালে। ধন্যবাদ।